নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ। ৰাজ্যত পুনৰ অনুষ্ঠিত হ'ব বিশেষ টেট। অৱশ্যে নিম্ন প্ৰাথমিক আৰু উচ্চ মাধ্যমিক পৰ্যায়ৰ এই বিশেষ টেট পৰীক্ষা অনুষ্ঠিত হ'ব ৰাজ্যৰ 6খন জিলাত। স্বায়ত্তশাসিত এলেকাত হ'বলগীয়া এই টেট পৰীক্ষা 30 এপ্ৰিলত অনুষ্ঠিত হ'ব। দেওবাৰে গুৱাহাটীৰ কাহিলীপাৰাস্থিত সমগ্ৰ শিক্ষা অসমৰ কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰি কৰে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে ষষ্ঠ অনুসূচীৰ এলেকাত হ'বলগীয়া টেট পৰীক্ষাৰ নিযুক্তি প্ৰক্ৰিয়াৰ কৃতিত্ব স্থানীয় পৰিষদখনৰ। বিশেষ টেট পৰীক্ষা কোকৰাঝাৰ, বাক্সা, ওদালগুৰি, ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত অনুষ্ঠিত হ'ব। ইয়াৰ বাবে অনলাইন যোগে আবেদন কৰিব পাৰিব আৰু আজিৰে পৰা এই প্ৰক্ৰিয়া আৰম্ভ হৈছে। আবেদনৰ শেষ সময়সীমা 30 মাৰ্চ। পৰীক্ষাৰ বাবে 15 এপ্ৰিলত অনলাইন যোগে এডমিট কাৰ্ড প্ৰদান কৰা হ'ব আৰু পৰীক্ষা হ'ব 30 এপ্ৰিলত। ৰাজ্যৰ শিক্ষাখণ্ডৰ আজিৰে পৰা নতুনকৈ সংযোজিত হ'ল 3টাকৈ ৱেব বেছড এপ্লিকেশ্যন। এই এপ্লিকেশ্যনৰ 3টাৰ যোগেদি ষ্ট্ৰক মনিটৰিং, ITC মনিটৰিং আৰু বিল ট্ৰেকিং কৰিব পৰা যাব। গুৱাহাটীত কাহিলীপাৰাস্থিত সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালকৰ কাৰ্যালয়ত দেওবাৰে আয়োজন কৰা এক আনুষ্ঠানিক শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে এই এপ্লিকেশ্যন 3টা আনুষ্ঠানিকভাৱে মুকলি কৰে। অনুষ্ঠানত সংবাদ মাধ্যমক সম্বোধন কৰি শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কয় যে শিক্ষা বিভাগক ডিজিটেলি আগবঢ়াই নিয়াৰ প্ৰয়াস কৰি থকা হৈছে। তাৰে অংশ হিচাপে বিভিন্ন সেৱাৰ ক্ষেত্ৰত ডিজিটেল ব্যৱস্থা কৰা হৈছে। তেওঁ লগতে কয় যে ইতিমধ্যে সাময়িকভাৱে শিক্ষা সেতু নামৰ এটা এপ মুকলি কৰা হৈছে। ইয়াৰ বাবে বিদ্যালয়সমূহলৈ একোটাকৈ টেবলেট দিয়া হ'ব। টেবলেটসমূহ দিয়াৰ লগে লগে শিক্ষা সেতু এপৰ জৰিয়তে শিক্ষাৰ্থীৰ উপস্থিতিৰ পৰা আৰম্ভ কৰি টিচিং, লাৰ্ণিং আদি সকলো তথ্য লাভ কৰিব পৰা যাব। ইয়াৰ বাবে এটা নিয়ন্ত্ৰণ কক্ষ থাকিব। আনহাতে সমগ্ৰ শিক্ষা অভিযানৰ অধীনত আজি আন কেইটামান ছেক্টৰক অনলাইন ব্যৱস্থাৰে সংযুক্ত কৰা হৈছে। আজি আনুষ্ঠানিকভাৱে 3টা ৱেব বেছড এপ্লিকেশ্যন মুকলি কৰা হৈছে। ইয়াৰে এটা হৈছে ষ্ট্ৰেক মনিটৰিং ছিষ্টেম। এই ব্যৱস্থাৰ দ্বাৰা পাঠ্যপুথিৰ পৰা আৰম্ভ কৰি বিভিন্ন শিক্ষণ সামগ্ৰী আৰু অন্যান্য বিদ্যালয়ত প্ৰয়োজন হোৱা সামগ্ৰী বিতৰণ কৰা প্ৰক্ৰিয়াটো পূৰ্বৰ মেনুৱেলিৰ পৰিৱৰ্তে অনলাইনৰ ব্যৱস্থা পৰ্যবেক্ষণ কৰা হ'ব। ইয়াৰ বাবে ষ্টক মনিটৰিং কৰাৰ উপৰিও সামগ্ৰী গুদামৰ পৰা সংশ্লিষ্ট স্থানলৈ যোৱাৰ সকলো দিশ পৰ্যবেক্ষণ কৰিব পৰা যাব, সকলো দিশ ট্ৰেকিং কৰিব পৰা যাব। আনহাতে আজি মুকলি কৰা আন এটা এপ্লিকেশ্যন ICT মনিটৰিং ছিষ্টেমৰ সন্দৰ্ভত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কয় যে বিদ্যালয়সমূহত তথ্য প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। শিক্ষাৰ্থীসকলক কম্পিউটাৰৰ শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছে। সেইদৰে টেলি এডুকেশ্যন ব্যৱস্থা গঢ়ি তোলা হৈছে। স্মাৰ্ট শ্ৰেণীকোঠাৰ ব্যৱস্থা কৰা হৈছে। এইবোৰ কম্পিউটাৰ বেছড মেচিনেৰী হোৱাৰ বাবে ক'ত কেনেদৰে কাম কৰি আছে সেয়া ৰিপৰ্টিং হোৱা নাই। বহু বিদ্যালয়ত বিভিন্ন সমস্যাৰ বাবে এই ব্যৱস্থাবোৰ হৈ উঠা নাই। ইয়াৰ এটা কেন্দ্ৰীয়ভাৱে মনিটৰিং ব্যৱস্থা গঢ়ি তোলাৰ বাবে ICT মনিটৰিং ছিষ্টেম কৰা হৈছে। সেইদৰে তৃতীয়টো এপ্লিকেশ্যন বিল ট্ৰেকিং ছিষ্টেম সন্দৰ্ভত তেওঁ কয় যে আমি আমাৰ কাম কাজত সম্পূৰ্ণ স্বচ্ছতা আনিব বিচাৰিছোঁ। মুখ্যমন্ত্ৰীয়ে ফেচলেছ সেৱাৰ কথা কৈছে। কাম এটাৰ বাবে কাৰ্যালয়ে কৰোৱাটো চৰকাৰখনে বিচৰা নাই। ইয়াৰ বাবে সমগ্ৰ শিক্ষা ব্যৱস্থাত বিল ট্ৰেকিং ছিষ্টেম কৰা হৈছে বুলি শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কয়। কাৰ্যালয়লৈ নহাকৈ কামবোৰ হোৱাৰ বাবে এই এপ্লিকেশ্যন মুকলি কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে এই এপকেইটা সমগ্ৰ শিক্ষা অভিযানৰ IT শাখাই কৰিছে। আন এটা এপৰ কাম হাতত লোৱাৰ কথাও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে 2006 চনত আছাম নন গভৰ্ণমেণ্ট এডুকেশ্যন ইনষ্টিটিউটছ এক্ট গৃহীত হৈছিল। 2006 চনৰ পাছৰ পৰা
থকা ট্ৰাষ্ট ছ'চাইটিসমূহ ব্যক্তিগত বিদ্যালয় স্থাপনৰ বাবে অসম চৰকাৰৰ পৰা অনুমতি লৈ আহিছে। ইয়াৰ বাবে অসম চৰকাৰৰ কেতবোৰ নীতি নিয়ম বান্ধি দিয়া আছে। বহু সময়ত ব্যক্তিগত খণ্ডৰ বিদ্যালয় স্থাপনৰ বাবে চৰকাৰৰ অনুমতি বিচাৰি সংশ্লিষ্ট কৰ্তৃপক্ষই বহু সময় অপেক্ষা কৰিবলগীয়া হৈছে। আনহাতে বিগত বৰ্ষৰ পৰা একাদশ আৰু দ্বাদশ শ্ৰেণী আৰম্ভ কৰাৰ বাবে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ প্ৰতি আহ্বান জনোৱা হৈছিল। বহুতে চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাইছিল। অসমৰ শিক্ষাখণ্ডত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ ভূমিকা আছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ব্যক্তিগত খণ্ডৰ বিদ্যালয় স্থাপনৰ ক্ষেত্ৰত সহজতে অনুমতি লাভৰ বাবে অনলাইন এপ এটা নিৰ্মাণ কৰা হ'ব। যদি আপুনি এতিয়ালৈকে আপোনাৰ পেন কাৰ্ড আধাৰ কাৰ্ডৰ সৈতে লিংক কৰা নাই তেন্তে এই কাম অতি সোনকালে সম্পূৰ্ণ কৰক। পান আৰু আধাৰ কাৰ্ড লিংক কৰাৰ অন্তিম তাৰিখ 31 মাৰ্চ। যদি কোনোবাই এতিয়ালৈকে কাৰ্ড দুখন লিংক কৰা নাই তেন্তে তেওঁৰ পেন কাৰ্ড অবৈধ বুলি ঘোষণা কৰা হ'ব। কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ বোৰ্ডে জনাইছে যে যদিহে 31 মাৰ্চৰ ভিতৰত পান কাৰ্ডধাৰীয়ে চৰকাৰে দিয়া নিৰ্দেশনা মানি নলয় তেন্তে তেওঁলোকৰ ব্যৱসায়ী আৰু কৰ সম্পৰ্কীয় সুবিধাসমূহে কাম কৰা বন্ধ কৰি দিব। শেহতীয়াকৈ CBDTৰ অধ্যক্ষ নীতিন গুপ্তাই কয় যে মুঠ 61 কোটি পান গ্ৰাহকৰ ভিতৰত এতিয়ালৈকে প্ৰায় 48 কোটি আধাৰ কাৰ্ডৰ সৈতে সংযুক্ত হৈ আছে। কিন্তু মাৰ্চ মাহৰ বাবে এতিয়াও সময় আছে। অনুমান কৰা হৈছে যে এই সময়লৈকে কেইবা কোটি পান কাৰ্ড আধাৰৰ সৈতে সংযুক্ত হ'ব পাৰে।